আপনি 4 নম্বর জমদুয়ার জনপ্রতিনিধি, প্ৰাক্তন জনপ্ৰতিনিধি। এই সমষ্টিৰ পৰা পূৰ্বে নিৰ্বাচিত হৈ গৈ EM হোৱা ৰেওৰা নাৰ্জাৰীয়ে এটা অভিযোগ উত্থাপন কৰিছে যে তেওঁৰ দিনত তেওঁ বহুতখিনি কাম কৰিছিল, কিন্তু যোৱাবাৰ যিহেতু তেওঁ নিৰ্বাচিত নহ'ল সেইকাৰণে কামখিনি হোৱা নাই আৰু নিৰ্বাচিত প্ৰতিনিধিজনে তেওঁ দায়িত্ব পালন কৰা নাই, এনেকুৱা এটা অভিযোগ উত্থাপন কৰিছে। এই বিষয়ে আপুনি কি ক'ব? মই আচলতে এই দুৰ্দশা সময়ত ৰাজনীতিৰ বিষয়ে কথা ক'বলৈ মই বিচৰা নাছিলোঁ, কিন্তু অলপ আগতে আমাৰ ৰেওৰীয়া নাৰ্জীহাৰী বৰ্তমানৰ জমদুৱাৰ সমষ্টিৰ এজন প্ৰাৰ্থী হয় BPF দলৰ, তেখেতে যিটো কথাটো কৈছে এই কথাটো আজিৰ তাৰিখত হ'ব নাপায়। তথাপিওতো মই ক'ব বিচাৰিছোঁ, যদি 10 বছৰত তেখেতে ইমান ইয়াত কাম কৰিছিল, বান্দৰ কটা কিবা কটা, কিন্তু আপোনালোকে নিজে দেখিবলৈ পাইছে যে আজি কিয় ইয়াত বানপানী হ'ল। আৰু মোক ক'লে যে 5 বছৰ সি মানে যিকি ইয়াত কাম কৰিব পৰা নাই। প্ৰত্যেকে জানে যে MCLৰ কাৰণে কিমান পাণ আমাক দিয়া হৈছে। সি নিজে মুখেৰে কৈছে যে ইয়াত লাখ লাখ টকাৰহে বা কোটি কোটি টকা দিহে ইয়াত কাম হয়। গতিকে আমাক যিহেতু এইটো কোনোবাই প্ৰদান কৰা নাই, আকৌ এটা কথাটো চবে ৰাইজে বুজি লোৱাটো ভাল যে ইয়াত চৰকাৰ আহিছে বুলি কোনোবা সমষ্টিত মানে নিজৰ চৰকাৰৰ MCLA নাই বুলি তাত কাম কৰিব লগা তেনেকুৱাটো নহয়। এইটো BTC চৰকাৰৰে দায়িত্ব। ইয়াত শংকচ নদীৰ গৰাখহনীয়া হৈ আছে, ইয়াৰ ৰেওৰীয়া নাৰ্জীহাৰী যিখিনি তাৰ লগত কথা নাই। ৰাইজৰ কথাটো হ'ল ইয়াত যি চৰকাৰ আছে তেখেতে ইয়াত মানে ভালদৰে কামটো কৰাই দিব লাগে। গতিকে মই ভাবোঁ আজিৰ এনেকুৱা দুৰ্যোগৰ দিনত যিসকলে আহি ৰাজনীতিৰ কথা কৈছে সিহঁতে কোনোদিনো ৰাইজৰ কাৰণে ভাল কাম কৰিব নোৱাৰে আৰু যোৱাবাৰতো কৰিও যোৱা নাই। নকৰাৰ কাৰণেহে আজি বানপানীৰ সমস্যা, কৰিব নোৱাৰাৰ কাৰণেহে ৰাইজৰ হাহাকাৰ। গতিকে মই বেছি ক'ব খোজা নাই। এনেকুৱা সময়ত আমি প্ৰত্যেকে ৰাইজক কেনেকৈ আমি সহায় কৰিব লাগে, কেনেকৈ উদ্ধাৰ কৰিব লাগে, আমি কেনেকৈ মানে সহায় কৰি পেলাই সাহায্য কৰি পেলাই ৰাইজক জীয়াই ৰাখিব পাৰোঁ, নিৰাপত্তা আমি দিব পাৰোঁ, ইয়াৰ কথাটোহে চবেই ক'ব লাগে। তাৰ কাৰণে ইয়াত বেচলেছ কথা কৈ পেলাই কোনো লাভ নাই। গতিকে ৰাইজক মই আহ্বান জনাইছোঁ, আমাৰ মানে এটা নিৰাপত্তাজনিত ইয়াত এটা বান লাগে, যি বানে আমাক চিৰস্থায়ী আমি ইয়াত জীৱন যাপন কৰিব পৰা এটা সকাহ দিব পৰা এটা বান হয়। দেখা গৈছে যে এই অসমৰ সীমান্তৰ এই অঞ্চলত বানপানীৰ এটা সমস্যা হৈছে, বহুত লোক পানী পাইছে। এই অঞ্চলৰ এজন জনপ্ৰতিনিধি হিচাপে তেওঁলোকৰ কি ধৰণৰ সহায় হৈছে তাৰ পৰা আৰু বৰ্তমান কি পৰিস্থিতি হৈ হ'ব? শংকচ নদীৰ যিটো বানপানী আৰু গৰাখহনীয়া সমস্যা, এইটো 5-10 বছৰ হোৱা এটা সমস্যা নহয়, এইটো 50 বছৰতকৈ অধিক কালৰ এটা সমস্যা। আৰু এই সমস্যাত এই অঞ্চলত থকা ৰাইজে বছৰে বছৰে ভুগি আছে, যাৰ কাৰণে আমি কৈ আছিলোঁ প্ৰথমৰ পৰাই যে শংকচ নদীৰ গৰাখহনীয়া আৰু বানপানীৰ যিটো সমস্যা এইটো পাৰ্মানেণ্ট সমাধান কৰিবৰ কাৰণে চৰকাৰে এটা আঁচনি ল'ব লাগে। আৰু এই অনুপাতিয়ে কংগ্ৰেছৰ চৰকাৰৰ সময়ত ইয়াতে ছাৰ্ভেও কৰা হৈছিলে, কিন্তু আজিলৈকে আমি দেখিবলৈ পোৱা নাই। আমি এটা আশা ৰাখিছোঁ আৰু অনুৰোধ জনাব বিচাৰিছোঁ যে অসম চৰকাৰে অনাগত দিনত যাতে ভালকৈ এটা ছাৰ্ভে কৰি পেলাই এই শংকচ নদীৰ যিটো বানপানী আৰু গৰাখহনীয়া এইটো যাতে পাৰ্মানেণ্টভাৱে এইটো সমস্যাটো সমাধান কৰি দিয়ে, এইটো আমি এজন এই অঞ্চলৰ প্ৰতিনিধি হিচাপে মই আহ্বান জনাইছোঁ। আকৌ এটা মোৰ আহ্বান থাকিব, পৰৱৰ্তী সময়ত যিদলে BTC চৰকাৰ গঠন কৰিব নিশ্চয়কৈ এইটো ভালকৈ চকুৰে চাব আৰু আমাৰ কাৰণে ভাল এটা ইয়াত কাম কৰি দিব। ইয়াৰ লগতে মই ক'ব বিচাৰিছোঁ, আজি যিটো ডাঙৰ এটা বানপানী ইয়াত চিমলাবাৰী, সুৰেন্দ্ৰপুৰ, পলাশগুৰি আৰু কক্সাগুৰিকে আদি কৰি বিভিন্ন গাঁওসমূহৰ ৰাইজে আজি ভুগিব লগা হৈছে। আৰু অতিকৈ দুখৰ বিষয়, সুৰেন্দ্ৰপুৰ গাঁৱৰ এজন 12 বছৰীয়া ল'ৰাই এই বানত মৃত্যুমুখত পৰিব লগা হ'ল, এতিয়াও মানে লাষ্টটো বিচাৰি পোৱা নাই। এনেকুৱাকৈ সময়ে সময়ে এই বানপানীত যুঁজি মানুহবিলাকে থাকিব লগা হৈ আছে। গতিকে ইয়াত আমাৰ এইকাৰণে শংকচ নদীৰ গৰাখহনীয়া বানপানীৰ কাৰণে আমি বহুত দুঃখিত হৈ আছোঁ। অসমৰ মানুহ এই বানপানীত এই অঞ্চলটো কিমান মানুহ ক্ষতিগ্ৰস্ত হৈছে? এনে ক'বলৈ গ'লে ইয়াত হাজাৰ হাজাৰ বুলি ক'ব লাগিব, কাৰণ এই পলাশগুৰি, সুৰেন্দ্ৰপুৰ, কাছিয়াবাৰী, গাকচা আৰু কক্সাগুৰি আদিকে ধৰি বেছিভাগ মানুহে ইয়াৰ পৰা
মানে সিহঁতে যিটো মাটি বাৰী আছিলে এইটো কোৱাই শেষ হোৱাৰ পিছত সংকোচৰ এইফালেদি যাব লগা হ'ল। গতিকে ইয়াত অকল মানুহ নকয়, হাজাৰ হাজাৰ মানুহে ইয়াত ভুগিব লগা হৈছে। গতিকে এইটো পাৰ্মানেণ্ট চলিউশ্যন চৰকাৰে যেতিয়ালৈকে যিদিনলৈকে নকৰিব সেইদিনলৈকে আমাৰ মানুহবিলাকে তেনেকুৱাকৈ কষ্ট পাই থাকিব। গতিকে আমি বিৰোধী দলত টকা হিচাপে চৰকাৰ নোহোৱাৰ কাৰণে আজিৰ তাৰিখত এই যে ভুক্তভোগী ৰাজ্যক যেনেকুৱা ধৰণৰ সহায় সহযোগিতা আমি আৰ্থিক সাহাৰ্য বা যিকোনো ধৰণৰ সহায় প্ৰদান কৰিব লাগিছিলে তেনেকুৱাকৈ আমি কৰিব পৰা নাই। তথাপিও আজিৰ তাৰিখত আমি যিমান পৰা যায় মানে এদিনৰ কাৰণে দুদিনৰ কাৰণে মানে যিটো খোৱা বোৱা বা ৰন্ধা বঢ়াৰ কাৰণে অসুবিধা হৈ আছে তাৰ কাৰণে খাদ্য যোগান আমি যিমান পৰা যায় আমি যোগান ধৰি আছোঁ।